নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে বিকে এডুকেশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি কৰিবলৈ ওলাইছোঁ অনুশীলনী 7.1 ৰ 2 নম্বৰ অংকটো। একৰ 2 নম্বৰ অংকটো। বিন্দু দুটা দিয়া আছে -5 আৰু 7 আৰু এটা দিয়া আছে -1 আৰু 3 সমাধান। দিয়া আছে p কিমান দিয়া আছে -5 7 আৰু q দিয়া আছে -1 3। গতিকে বিন্দু দুটাৰ মাজৰ দূৰত্ব অৰ্থাৎ PQ সমান হ'ব। আমি দূৰত্বৰ সূত্ৰটো ইয়াতে লিখিম। কি আছিল? দূৰত্বৰ সূত্ৰটো হৈছে x2 minus x1 whole square plus y2 minus y1 whole square। এইটো আছিল দূৰত্বৰ সূত্ৰ। এতিয়া x2ৰ মান হৈছে কিমান? -1। x2 হৈছে -1 মাইনাছ x1 হৈছে এইটো -5 হৈছে x1, গতিকে এইটো আহিল হোল স্কয়াৰ প্লাছ y2 আছে 3 মাইনাছ y1 আছে 7 হোল স্কয়াৰ আৰু গোটেইটোৰ ওপৰত আছে এইটো এতিয়া -1 এইটো -7 হৈছে কি হ'ব প্লাছ 5 হোল স্কয়াৰ প্লাছ 3 - 7 কিমান হ'ব -4 হোল স্কয়াৰ। এতিয়া 5 - 1 কিমান হ'ব 4 স্কয়াৰ। ওপৰত এইটো আছে মাইনাছৰ ওপৰত স্কয়াৰ হ'লে গুচি যায় প্লাছ হয়, গতিকে এইটো 4 স্কয়াৰ হৈ আছে 4 স্কয়াৰ অৰ্থাৎ 4 স্কয়াৰ মানে হৈছে 4 পূৰণ 4 4 গুণ 16। গতিকে 4 স্কয়াৰ মানে 16 প্লাছ ইয়াতেও 16 আছে 16 যোগ কৰিলে কিমান হ'ব 32 হয়। 32 মানে আমি 2 পূৰণ 16 লিখিব পাৰি। এতিয়া 16ৰ বৰ্গমূল হৈছে 4 আৰু √টোৰ ভিতৰত থাকি গ'ল, গতিকে PQ দূৰত্বৰ মাজত দূৰত্ব কিমান হ'ব 4√2। তো একক এইখিনি হ'ব এনসাৰ। একেলগে 3 নম্বৰটো কৰি আছোঁ। নম্বৰটো কি দিয়া আছে? এটা বিন্দু দিয়া আছে AB আৰু এটা দিয়া আছে -B। দিয়া আছে P মানে AB আৰু এটা বিন্দু দিয়া আছে -B। গতিকে সূত্ৰটো একেই হ'ব, এইটোৱেই সূত্ৰমতে বহাই যাম। x2 এইটো হৈছে x1, এইটো হৈছে x2, গতিকে x2ৰ মান হৈছে -a। সূত্ৰমতে মাইনাছ আহি গ'ল x1 মানে a, গতিকে ইয়াতে আহিল a আৰু হোল স্কয়াৰ আছে ওপৰত, তো হোল স্কয়াৰটো আহি গ'ল প্লাছ y2 মানে দিয়া আছে -b, y1 মানে দিয়া আছে b আৰু আগত আছে মাইনাছ, গতিকে এইটো হ'ল হোল স্কয়াৰ। মাইনাছ এটা মাইনাছ কি হ'ব দুটা মাইনাছে, গতিকে -2a আৰু ওপৰত হোল স্কয়াৰ আছে প্লাছ -b -2b ওপৰত আছে হোল স্কয়াৰ, গোটেইটো ওপৰত আৰু √2 মাইনাছ দুটা পূৰণ কৰিলে হ'ব প্লাছ আৰু 2a স্কয়াৰ মানে হ'ব 4a স্কয়াৰ
মাইনাছ 2a হোল স্কুৱেৰ মানে হৈছে কি দুটা মাইনাছ হোৱাৰ বাবে প্লাছ হৈছে 2 ওপৰত স্কুৱেৰ হ'লে মানে কি হয় 2 স্কুৱেৰ আৰু এইটো a স্কুৱেৰ হৈ আছে 2 স্কুৱেৰ মানে 2 দুগুণ 4 4a স্কুৱেৰ মাইনাছ 2টা হোৱাৰ বাবে প্লাছ হৈছে গতিকে এইটো মান 4a স্কুৱেৰ হ'ল একেদৰে 2b স্কুৱেৰ মানে কি হ'ব 4b স্কুৱেৰ আৰু মাইনাছটো প্লাছ হৈ গৈছে দুটা মাইনাছ পূৰণ হ'লে প্লাছ হয় দুয়োটাৰ পৰা 4 কমন আহে গতিকে 4 বাহিৰত লৈ আহিলোঁ a স্কুৱেৰ প্লাছ b স্কুৱেৰ থাকি গ'ল আৰু টকাটো থাকি গ'ল ইয়াতে 4 কমন আহে ইয়াৰো 4 কমন আহে গতিকে 4টো আমি কমন আনিলোঁ এতিয়া 4ৰ বৰ্গমূল আমি জানো 2 আৰু ভিতৰত এইখিনি থাকি গ'ল a স্কুৱেৰ প্লাছ b স্কুৱেৰ এইখিনি হ'ব এনসাৰ যদি কিবা বুজি পাওঁতে অসুবিধা আছে কমেণ্ট কৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ